Hello everyone, welcome back to my YouTube channel. More channel le apnalukok swagatam janaisu. আজি মই শেয়াৰ কৰিম কেটামান বেসিক এক্সাৰসাইজ ফৰ দ্য বিগিনাৰ্স টু লুজ বেলি ফেট। মাজতে মোৰ এজন ফ্ৰেণ্ডে মোক সুধিছে তুমি ফিটনেছৰ ব্লগ ফিটনেছ ৰিলেটেড ব্লগ কিয় নবনোৱা আৰু মই হেকাৰণে তোমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিছো। মই ক'ব বিচাৰিছো মই ফিটনেছৰ ব্লগ নিশ্চয় বনাম যেতিয়াপা মই মোৰ জিমটো কন্টিনিউ কৰিম তেতিয়া মোৰ ম্যাক্সিমাম ব্লগছ ফিটনেছ ৰিলেটেডে পাব আৰু মই নকওঁ যে কি মই বেলেগ ভিডিওছ নিদিও বুলি মই বেলেগ ভিডিওছো তাৰ মাজে মাজে দি থাকিম সো উইদাউট ফাৰ্দাৰ ডু লেটস গেট স্টাৰ্টেড। ফাৰ্ষ্ট এক্সাৰসাইজটো আমি কৰিম ক্ৰাঞ্চেছ। যেতিয়া আমি ক্ৰাঞ্চেছ কৰোঁ মানুহ কিছুমানে ভুল কৰে তেওঁলোকে মুভমেণ্টটো বেছিকৈ ডিঙিৰে দিয়ে কিন্তু আমি যেতিয়া ক্ৰাঞ্চ কৰোঁ আমি মুভমেণ্টটো শোল্ডাৰেৰে দিব লাগে ডিঙিৰে নহয়। আৰু ছেকেণ্ডলি আমাৰ এবডোমেনটো আমি টাইট কৰি ৰাখিম আৰু যেতিয়া আমি ওপৰলৈ উঠি আহিম তেতিয়া আমি ব্ৰিথ আউট কৰিম আৰু যেতিয়া আমি এনেকৈ তললৈ শুই যাম তেতিয়া আমি ব্ৰিথ ইন কৰিম। সো মই আপোনালোকক দেখাই আছোঁ। এনেকৈ শুই যাব, ভৰিকেইটা স্প্ৰেড কৰি দিব, হাতকেইটা ডিঙিৰ পিছফালে ধৰিব আৰু মূৰটো ষ্ট্ৰেট ৰাখিব। এটা বস্তু চাব, আমাৰ চিন আৰু ডিঙিৰ অলপ গেপ থাকিব লাগিব। পেটটো টাইট ৰাখিব আৰু লাহেকৈ উঠি আহিব। উঠি আহোঁতে ব্ৰিথ আউট কৰিম আৰু যেতিয়া তললৈ আহিম ব্ৰিথ ইন কৰিম। সো এইটো হ'ল ক্ৰাঞ্চেছ। যদি আপোনালোক বিগিনাৰ হয় 10 বা 12 বাৰকৈ তিনিটা সেট কৰিব আৰু যেতিয়া আপোনালোকে লাহে লাহে এইটো পাৰি যাবগৈ তেতিয়া আপোনালোকে গ্ৰেজুৱেলি ৰিপিটেশ্যনটো বঢ়াই দিব। আৰু সেকেণ্ড এনেকৈ আকৌ বেকটো ষ্ট্ৰেট কৰি শুই যাব। আমাৰ হাতখন আমাৰ পিছফালে ৰাখিম। ব্ৰিথ আউট কৰি আপোনাৰ ৰাইট লেগখন আৰু লেফ্ট হেণ্ডখন চুব। আকৌ ইনহেল কৰি উশাহটো লৈ তললৈ যাব। তাৰপিছত এনেদৰে আকৌ ৰাইট হেণ্ড আৰু লেফ্ট লেগখন কৰিব। এনেকৈ কণ্টিনিউ কৰি থাকিব। এতিয়া লেগ ৰাইজ। এনেকৈ শুই পেলাই ভৰিকেইটা একেলগে ষ্ট্ৰেইটকৈ ৰাখিব। হাতকেইখন কঁকালৰ ওচৰত বা বেক চাইডে ৰাখিব। তাৰপিছত ভৰিকেইখন ওপৰলৈ এনেকৈ লিফ্ট কৰিব যেতিয়ালৈকে আপোনাৰ বাটটো ফ্ল'ৰৰ পৰা উঠি নাহে। তাৰপিছত আকৌ লাহেকৈ ভৰিকেইটা তললৈ আনিব। এনেকৈ ভৰিকেইখন ওপৰ তল কৰি থাকিব। প্লেংক ইজ ওৱান অফ দ্য বেষ্ট এক্সাৰচাইজ। প্লেংকে আমাৰ ক'ৰৰ ষ্ট্ৰেংথ ডেভেলপ কৰাত সহায় কৰে। প্লেংকে অকল আমাৰ পেটৰ ফেট বাৰ্ণিঙতে সহায় নকৰে, আমাৰ প'শ্চাৰ আৰু বেলেঞ্চো ইম্প্ৰুভ কৰে আৰু পেটৰ মাছলছবোৰ টাইট কৰি ৰাখে। আপোনালোকে এনেকৈ যিমান পাৰে হোল্ড কৰি ৰাখিব ট্ৰাই কৰিব। সো এইকেইটা এক্সাৰসাইজ আপোনালোকে ঘৰতে ইজিলি কৰিব পাৰে পেট কমাবলৈ। আৰু যেতিয়া যোনবিলাক বিগিনাৰ্ছ হয় তেওঁলোকে ফাৰ্ষ্টত যেতিয়া কৰিব মিনিমাম 8 টাইমছ আৰু মেক্সিমাম 12 টাইমছকৈ কৰিব। 8, 10, 12 ৰিপিটেশ্যন কৰিব আৰু গ্ৰেজুৱেলি যেতিয়া আপোনালোকে পাৰি যাব তেতিয়া ইনক্ৰিজ কৰি দিব। আৰু কৰোঁতে খালি এটা বস্তু চাব যাতে আপোনালোকৰ বেকটো হাৰ্ম নহয়। আৰু কাৰোবাৰ যদি বেক পেইন বা এনেকুৱা প্ৰব্লেম আছে তেওঁলোকে ডক্টৰৰ লগত কনচাল্ট কৰিহে এইবিলাক এক্সাৰসাইজ কৰিব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপিব নাপাহৰিব। থেংক ইউ।